Hey guys, welcome to my channel, my game and app information. কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল চাগে। আজি মই আপোনালোকক দেখুৱাম যে কেনেকৈ থাম্বনেইল লগায়। আগতে পাৰ্ট 1ত মই থাম্বনেইল কেনেকৈ বনাই দেখুৱাইছিলোঁ। আজি কেনেকৈ লগাই দেখাম। তাৰ কাৰণে আপোনালোকে প্লে ষ্টৰত যাই এটা এপ ডাউনলোড কৰিব লাগিব। এপটোৰ নাম হ'ল ইউটি ষ্টুডিঅ'। তাৰপিছত আপোনালোকে এটা ইনষ্টল কৰি অ'পেন কৰি ল'ব। মই এতিয়া দেখুৱাই দিওঁ ইউটি ষ্টুডিঅ'টোত গৈ আপোনালোকে এতিয়া যোনটো ভিডিঅ'ত আপোনালোকে থাম্বনেইল লগাব বিচাৰিছে তাত আপোনালোকে ক্লিক কৰক। ইয়াত থাম্বনেইল লগাই আছে, এনেই মই দেখাই দিওঁ। আপোনালোকে কি কৰিব, ওপৰত যে কাঠ পেঞ্চিলৰ দৰে চিনডাল আছে ক্লিক কৰিব। আকৌ ওপৰত কাঠ পেঞ্চিলৰ দৰে যে চিনডাল আছে তাতে ক্লিক কৰিব। ক্লিক কৰি ইয়াত যে লিখা আছে চেঞ্জত ক্লিক কৰিব। চেঞ্জত ক্লিক কৰি আপোনালোকে ইয়াৰ যিখন ফটো যোনখন ধৰক আপোনালোকে থাম্বনেইল ল'ব বিচাৰে সেইখন আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি তাৰপিছত এনেকৈ আহি যাব। তাৰপিছত ওপৰত যে ডান আছে ডানত ক্লিক কৰি দিব। ডানত ক্লিক কৰাৰ পিছত আপোনালোকে ওপৰত যে ছেভ অপশ্যনটো আছে ছেভ অপশ্যনত ক্লিক কৰি দিব। আজিৰ ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবৰ লগতে বেল আইকনটো দবাই দিব নাপাহৰিব। বাই বাই।